ভিডিওটোৰ থাম্বনেইলত আপোনালোকে নিশ্চয় দেখিছে যে আজি আমি অসম চৰকাৰৰ তৰফৰ পৰা অহা এটা স্কলাৰশ্বিপৰ ওপৰত আলোচনা কৰিব বিচাৰিছো। এই যে স্কলাৰশ্বিপ আছে, স্কলাৰশ্বিপৰ অধীনত আপোনালোকে 10,000 টকাকৈ পাবৰ বাবে সক্ষম হ'ব। ইয়াৰ যি অনলাইন আবেদন কৰাৰ লাষ্ট ডেট আছে, লাষ্ট ডেটটো হৈছে আপোনালোকৰ 14 জানুৱাৰী 2023 বৰ্ষৰ। এই ভিডিওটোৰ আৰম্ভণিতে মই আপোনালোকক একেবাৰে ক্লিয়াৰ কৰি দিওঁ যে এই যি স্কলাৰশ্বিপ আছে, এই স্কলাৰশ্বিপটো যিসকল ছোৱালীয়ে অৰ্থাৎ যিসকল আমাৰ গাৰ্ল ষ্টুডেণ্ট আছে, যিসকলে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী পঢ়ি আছে ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত, এনেকুৱা ধৰণৰ ছাত্ৰীসকলে এই যি স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। এতিয়া এই যি স্কলাৰশ্বিপ আছে, স্কলাৰশ্বিপটোৰ নাম হৈছে মোবাইলিটি গ্ৰেণ্ট টু গাৰ্ল ষ্টুডেণ্ট ষ্টাডিং ইন পোষ্ট গ্ৰেজুৱেট। ইয়াৰ যদি আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই তেতিয়াহ'লে পোনপ্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত অধ্যয়নৰত অৱস্থাত হ'ব লাগিব, যিসকল 2022 বৰ্ষত অৰ্থাৎ 2022 বৰ্ষত যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত আছিলে, তেনেকুৱা ধৰণৰ ছাত্ৰীসকলে এই যি স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব। ফেমিলি ইনকাম যদি চাব যায় তেতিয়াহ'লে তেওঁলোকৰ 5 লাখৰ তলত থাকিব লাগিব। লগতে সেই ছাত্ৰীগৰাকীৰ নামত এটা এক্টিভ বেংক একাউণ্ট থাকিব লাগিব। কি কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব? ইয়াত প্ৰথমতে ইনকাম চাৰ্টিফিকেট এখন জমা দিব লাগিব, তাৰপিছত বেংকৰ পাছবুকৰ ফাৰ্ষ্ট পেজটো দিব লাগিব, তাৰপিছত আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড জমা দিব লাগিব। যি স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপত কিমানকৈ পইচা দিয়া হ'ব ইয়াত আপোনালোকে চাব পাৰিব যে 10,000 টকাকৈ দিয়া হ'ব প্ৰত্যেকগৰাকী ছাত্ৰীকে যিসকলে পোষ্ট গ্ৰেজুৱেট কোৰ্চ কৰি আছে। ইয়াত আপোনাৰ এই যি পইচা থাকিব, এই পইচাটো তেওঁলোকৰ যি ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ মোডত তেওঁলোকৰ যিটো একাউণ্ট আছে একাউণ্টলৈকে ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। ইয়াৰ পিছত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব চাওক, ইয়াৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ, তাৰ পৰা আহি আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াত আপোনালোকে কি কৰিব লাগিব? ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম দিব লাগিব, মিডল নেম, লাষ্ট নেম ইয়াত আপোনালোকে দিব লাগিব, দি আপোনালোকৰ এক্টিভ মোবাইল নম্বৰ এটা দিব লাগিব। তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো দিলে, দি ইয়াত জেণ্ডাৰটো আপোনালোকৰ ফিমেলে চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াত চিলেক্ট কৰি ইয়াত আপোনালোকৰ যিটো টেক্সট ইয়াত আছে এইটো দি কিনে আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিলে সেই মোবাইল নাম্বাৰত এটা OTP যাব, সেই OTPটো আপোনালোকে ছাবমিট কৰিব লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকে কি কৰিব লাগিব? ইয়াত আপোনালোকৰ যিটো থাকিব লগ ইন এপ্লাই নাও, ইয়াত জাষ্ট আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত তেনেকুৱা এটা উইণ্ড' খোল হ'ব। ইয়াত আপোনালোকৰ ৰেজিষ্টাৰ কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিল মোবাইল নাম্বাৰটো ইয়াত দিব, দি ইয়াত আপোনালোকৰ যিটো OTP আছে বা পাছৱৰ্ড আছে সেইটো দিব, দি ইয়াত আপোনালোকৰ যিটো ইয়াত কেপচা থাকিব কেপচাটো ইয়াত দি দিব, দি চাইন ইনত ক্লিক কৰিব, আপোনালোকে চাইন ইন হ'ব পাৰিব। তাৰপিছত আপোনালোকৰ আগত এখন ফৰ্ম আহিব, ফৰ্মখন আপোনালোকে ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। এতিয়া এই যি স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপসমূহ আপোনালোকৰ অসমৰ যোনবিলাক ছাত্ৰীয়ে PG কৰি আছে তেওঁলোকে পাবৰ বাবে সক্ষম হ'ব, সকলোৱে পাব। গতিকে ইয়াত আপোনালোকে যদি এডভাৰটাইজমেণ্টটো চাব বিচাৰে তেতিয়াহ'লে ইয়াত এনেকৈ আহিব, মই এডভাৰটাইজমেণ্টটো জাষ্ট আপোনালোকক দেখাই দিব বিচাৰিছোঁ। গতিকে ছোৱালী ছাত্ৰীখিনিয়ে এই যি স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপটোত অনলাইন আবেদন কৰিব পাৰিব। মই আপোনালোকক অনুৰোধ জনাওঁ যে যদিহে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপ ৰিলেটেড ইনফৰমেশ্যনসমূহ আপোনালোকে পাব বিচাৰে ল'ৰা ছোৱালী সকলোৱে, তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। গতিকে এই ভিডিঅ'টো ইমান আছিল, আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিলে। যদি ভাবে আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যদি এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে নাই বা E-PATHSHALA ইউটিউব চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে E-PATHSHALA ইউটিউব চেনেলৰ এজন গুৰুত্বপূৰ্ণ সদস্যক অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জৰিকলতা এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।